পৰিয়ালটো এতিয়ালৈকে 500 স্ক্ৰুটিনি কৰা হ'ল বা ভেৰিফাইড কৰা হ'ল, সেইখিনি পাবলৈ গৈ আছে, অলপহে বাকী আছে আৰু বাকী থকাখিনি ভেৰিফাইড কৰাৰ কাৰণে এনাদাৰ 10-15 দিন সময় লোৱা হৈছে। ইয়াৰ ভিতৰত বাকীখিনিও পাই যাব। অৰুণাচল বা তেনেকুৱা এৰিয়াবিলাক ওচৰতে আছে, চ' সেইবিলাকত পানীবিলাক আহি পেলাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত। সেইকাৰণে অলপ চাইণ্টিফিক পলিচিৰ দৰকাৰ হ'ব। দীঘলীয়া সময়ৰ কাৰণে এটা চাইণ্টিফিক এটা পলিচি যিটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব। আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰোঁ, চ' এইকেইটা আহিবই, কিন্তু কেনেকৈ আমি সেইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ চাইণ্টিফিক আৰু টেকন'লজি অলপ লাগিব বুলি মই ভাবোঁ। 600 অলপ বেছি পোৱা নাই, এইটো অতি শীঘ্ৰে পাবলৈ গৈ আছে। আৰু মৃতকৰ পৰিয়ালটো এতিয়ালৈকে 500 স্ক্ৰুটিনি কৰা হ'ল বা ভেৰিফাইড কৰা হ'ল, সেইখিনি পাবলৈ গৈ আছে, অলপহে বাকী আছে আৰু বাকী থকাখিনি ভেৰিফাইড কৰাৰ কাৰণে এনাদাৰ 10-15 দিন সময় লোৱা হৈছে। ইয়াৰ ভিতৰত বাকীখিনিও পাই যাব। ছাৰ, বিভিন্ন দল সংগঠন আছিলে, কিন্তু এতিয়া আৰু ৰাষ্ট্ৰীয় সমস্যা হৈ আছে বুলি মই নাভাবোঁ, কাৰণ বানপানীটো আহিবই, কিন্তু এতিয়া যিমান স্কেলত বা যিমান হাৰত কামবিলাক চলি আছে, ইয়াত মানে বহুতখিনি মাথৰি নিৰ্মাণ কৰা হৈ গ'ল। তথাপিতো আজিৰ সময়ত আমি যিটো নেচাৰেল কেলামিটি আৰু আমাৰ যিটো বেচিনটো, আমাৰ য'ত আমাৰ আপাৰ আছাম, লোৱাৰ আছাম ডিষ্ট্ৰিক্টবিলাক আছে, লোৱাৰ আছামৰ ফালে আমাৰ ভূটানৰ পানীবিলাক কেতিয়াবা আহে আৰু আপাৰ আছামৰ পৰা অৰুণাচল বা তেনেকুৱা এৰিয়াবিলাক ওচৰতে আছে, চ' সেইবিলাকত পানীবিলাক আহি পেলাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত। সেইকাৰণে অলপ চাইণ্টিফিক পলিচিৰ দৰকাৰ হ'ব। দীঘলীয়া সময়ৰ কাৰণে এটা চাইণ্টিফিক এটা পলিচি যিটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব। আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰোঁ, চ' এইকেইটা আহিবই, কিন্তু কেনেকৈ আমি সেইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ চাইণ্টিফিক আৰু টেকন'লজি অলপ লাগিব বুলি মই ভাবোঁ। যিহেতু দাবী থাকিব আৰু মন্ত্ৰিত্বৰ নাই, মন্ত্ৰিত্বৰ একো দাবী নাই। মন্ত্ৰী সম্প্ৰসাৰণ হ'ব, মন্ত্ৰী বদলি হ'ব, এইটোতো এটা নিয়মিক এটা প্ৰক্ৰিয়া হয়, গতিকে সেইটো লৈ পেলাই ইমান ডিছকাশ্যন কৰিব লগা নাই। বিজেপিৰ লগত এলায়েন্স থাকিব আপোনালোকৰ? আমিতো বিচাৰোঁ। ঠিক আছে, 600 অলপ বেছি পোৱা নাই, এইটো অতি শীঘ্ৰে পাবলৈ গৈ আছে। আৰু মৃতকৰ পৰিয়ালটো এতিয়ালৈকে 500 স্ক্ৰুটিনি কৰা হ'ল বা ভেৰিফাইড কৰা হ'ল, সেইখিনি পাবলৈ গৈ আছে, অলপহে বাকী আছে আৰু বাকী থকাখিনি ভেৰিফাইড কৰাৰ কাৰণে এনাদাৰ 10-15 দিন সময় লোৱা হৈছে। ইয়াৰ ভিতৰত বাকীখিনিও পাই যাব। ছাৰ, বিভিন্ন দল সংগঠন আছিলে, কিন্তু এতিয়া আৰু ৰাষ্ট্ৰীয় সমস্যা হৈ আছে বুলি মই নাভাবোঁ, কাৰণ বানপানীটো আহিবই, কিন্তু এতিয়া যিমান স্কেলত বা যিমান হাৰত কামবিলাক চলি আছে, ইয়াত মানে বহুতখিনি মাথৰি নিৰ্মাণ কৰা হৈ গ'ল। তথাপিতো আজিৰ সময়ত আমি যিটো নেচাৰেল কেলামিটি আৰু আমাৰ যিটো বেচিনটো, আমাৰ য'ত আমাৰ আপাৰ আছাম, লোৱাৰ আছাম ডিষ্ট্ৰিক্টবিলাক আছে, লোৱাৰ আছামৰ ফালে আমাৰ ভূটানৰ পানীবিলাক কেতিয়াবা আহে আৰু আপাৰ আছামৰ পৰা অৰুণাচল বা তেনেকুৱা এৰিয়াবিলাক ওচৰতে আছে, চ' সেইবিলাকত পানীবিলাক আহি পেলাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত। সেইকাৰণে অলপ চাইণ্টিফিক পলিচিৰ দৰকাৰ হ'ব। দীঘলীয়া সময়ৰ কাৰণে এটা চাইণ্টিফিক এটা পলিচি যিটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব। আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰোঁ, চ' এইকেইটা আহিবই, কিন্তু কেনেকৈ আমি সেইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ চাইণ্টিফিক আৰু টেকন'লজি অলপ লাগিব বুলি মই ভাবোঁ। যিহেতু দাবী থাকিব আৰু মন্ত্ৰিত্বৰ নাই, মন্ত্ৰিত্বৰ একো দাবী নাই। মন্ত্ৰী সম্প্ৰসাৰণ হ'ব, মন্ত্ৰী বদলি হ'ব, এইটোতো এটা নিয়মিক এটা প্ৰক্ৰিয়া হয়, গতিকে সেইটো লৈ পেলাই ইমান ডিছকাশ্যন কৰিব লগা নাই। বিজেপিৰ লগত এলায়েন্স থাকিব আপোনালোকৰ? আমিতো বিচাৰোঁ। ঠিক আছে। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां, MRM मेमोरियल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारि, एडभान्स लाप्रोस्कोपिक ENT सार्जारि डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सार्जिकल, गैस्ट्रोएन्टेरोलजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारि डिपार्टमेन्ट,
डिपार्टमेन्ट डार्मेटोलजिस्ट अर्थ'पेडिक्स रेसिडेन्सियेल मेडिकेल अफिसार इन्टार फेसिलिटि इउनिट फिजियोथेरापि रेडियोलजिस्ट हिस्टोपेथोलजिकेल डिपार्टमेन्ट इउरोलजिस्ट इमारजेन्सि डिपार्टमेन्ट सिटि स्केन एक्स-रे पेथोलजि डिपार्टमेन्ट भेक्सिनेटर डिपार्टमेन्ट आरो एमआरएम मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।